বিদেশী বুলি সন্দেহ কৰি গোৱালপাৰা ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰখা বৰপেটা ৰোডৰ ৬৭ বছৰীয়া বৈধ ভাৰতীয় লোক অমৃত দাসৰ মৃত্যু হোৱা ঘটনাক লৈ বৰপেটা ৰোডত তীব্ৰ প্ৰতিক্ৰিয়া মৃতদেহ লৈ শোভাযাত্ৰা বৰপেটা ৰোডৰ ১০ নম্বৰ ৱাৰ্ডৰ বাসিন্দা অমৃত দাস নামৰ লোকজনক বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষিত কৰাৰ পাছত ২০১৭ চনৰ ২০ মে'ৰ পৰা গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত আছিল। ডিটেনশ্যন কেম্পত শনিবাৰে অমৃত দাস নামৰ লোকজনে হৃদৰোগত আক্ৰান্ত হোৱাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত শনিবাৰেই লোকজনৰ মৃত্যু ঘটে। সেই মৰ্মে পৰিয়ালৰ লোকে অমৃত দাসৰ মৃতদেহ গোৱালপাৰাৰ পৰা দেওবাৰে চমজিলৈ বৰপেটা ৰোডৰ নিজ ঘৰলৈ লৈ আহে। মৃতদেহ বৰপেটা ৰোড পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে সুদীৰ্ঘ ২ বছৰ কাল বিদেশী বুলি ডিটেনশ্যন কেম্পত আবদ্ধ কৰা মৃত অমৃত দাসৰ পিতৃ বীৰেন্দ্ৰ চন্দ্ৰ দাসৰ নাম ১৯৫১ চনৰ NRCত থকাৰ লগতে তেওঁৰ নিজৰ নামটো ২০১৯ চনৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট আছে। অতি দৰিদ্ৰ পৰিয়ালৰ লোক হোৱা হেতুকে টকা দিব নোৱাৰাত ২ বছৰ ধৰি গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত আবদ্ধ হৈ থাকি অৱশেষত মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। পিছত তেওঁৰ মৃতদেহ লৈ তেওঁৰ মৃত্যুৰ উচিত তদন্ত বিচাৰে বিভিন্ন কোনে খবৰ দিছিল? আমাৰ খবৰ দিছে আমাৰ বৰপেটা পুলিচে খবৰ দিছে, ভোটাৰ পুলিচে খবৰ দিছে, পোৱাত আহিছে। আমাৰ কালি যে অসুখ হৈছে আমি জানো আগতো অসুখ হৈছে। ডিটেনশ্যন কেম্পত কাগজ পাতি থকাৰ পিছতো তেওঁলোকে উঠুৱাই লৈ যায় তাতে মৃত্যুবৰণ কৰা পৰিলক্ষিত হৈছে। এইটো আমি তেওঁলোকক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু ইয়াৰ প্ৰত্যুত্তৰ তেওঁলোকে এইবাৰ লোকসভা নিৰ্বাচনতে পাব বুলি মই বেংগলী জনসাধাৰণক আহ্বান জনাইছোঁ। আৰু আমাৰ সংগঠনৰ মাজত এইটো চিন্তা ভাৱনা চলি আছে যে বেংগলী ভোটক হেকোৱানা কৰি তেওঁলোকৰ ভোটৰ সময়ত যি প্ৰলোভন দিয়ে হিন্দু বাঙালী হিন্দুস্তানৰ নাগৰিক বুলি কৈ যি প্ৰলোভন দি ভোট সংগ্ৰহ কৰাৰ যি চেষ্টা কৰে সেইটো আজি তেওঁলোকৰ আচল চৰিত্ৰ আজি অমৃত দাসৰ ঘৰত আমি দেখিবলৈ পাইছোঁ, আমি নিজে চকুত দেখিবলৈ পাইছোঁ। তেওঁলোকৰ যি হত্যাকাণ্ড যি চলিছে অসমত এইটো যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি অসম চৰকাৰক সকীয়াই দিছোঁ আৰু আমি তীব্ৰভাৱে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা ইয়াৰ তীব্ৰ নিন্দা জনাইছোঁ আৰু ইয়াৰ উচিত তদন্ত আমি বিচাৰিছোঁ। এই দামী যিটো লোকসভা ইলেকশ্যনত তেওঁলোকে পাব বুলি আমি এটা